এই ভিডিঅ'টো যে চলি আছে দেখিব পাৰিছে, ইয়াত এটা বান্দৰ আৰু এটা বান্দৰনী। ইহঁতে কি কৰে জানে? ঠিক এনেকুৱা কৰ্ম কৰে। মানসিকতাটো অলপ বেলেগ। ইহঁতে আচলতে অলপ মিয়াক টাৰ্গেট কৰি লৈছে, যাতে অলপ ভিডিঅ'ত ভিউ আহে, অলপ ফেমাছ হ'ব পাৰে। এইষাৰ কথা মই কিয় উল্লেখ কৰিছোঁ, মই আপোনালোকক বুজাই আছোঁ। ইহঁতে এই বান্দৰনীজনী দেখিছে যে, এইজনী কৈ মিয়াই 20টা 30টা বাচ্চা জন্ম দিয়ে। মই এতিয়া সুধি আছোঁ, তই ক'ত দেখিলি 20টা 30টা বাচ্চা মিয়াই জন্ম দিয়ে? হয়, মিয়াই জন্ম দিয়ে, 4টা 5টা জন্ম দিয়ে, কিন্তু সেইটো বেলেগ কথা। কাৰণ মিয়াৰ অলপ ইমানটোক দেই, মিয়াৰ ইমানটোক সঁচা কথা ক'বলৈ গ'লে। তো মিয়ানীয়ে অলপ হয় 4টা 5টা দিয়ে, কিন্তু 20টা 30টা সেইটো নিদিয়ে। এইটো মিছা কথা কৈছে কিন্তু দেই। আৰু এই বান্দৰটো দেখা গৈছে, এই বান্দৰটোৰ হৈছে ইমানটোক আৰু বান্দৰনীৰ হৈছে ইমানটোক। এটাৰ বাহিৰে ক'ত জন্ম দিব পাৰিব আপুনি নিজে কওকচোন। ই কৈ আছে এটা ইনাফ, এটাৰ বাহিৰেতো দিবও নোৱাৰিব। ই কৈ আছে আকৌ দেশৰ কাৰণে কিবা কৰিব লাগে। তই কি কৰি আছ? মিয়াক টাৰ্গেট কৰি আছ, ফাল্টু ভিডিঅ' বনাই আছোঁ। দেখিছোঁ মই ফাল্টু ভিডিঅ' যিমান আছে সিমান বনাই আছ আৰু ভিউৰ কাৰণে এইবোৰ কৰি আছ, যাতে ফেচবুকৰ পৰা ইউটিউবৰ পৰা 2-1 টকা ইনকাম কৰিব পাৰে। এনেকুৱা মানসিকতা, ফাল্টু মানসিকতা, তহঁতৰ কেলা কি ক'ম আৰু, ননচেন্স কথাকাৰ। এই বান্দৰবোৰক, এই বান্দৰ আৰু বান্দৰনীক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।